হয় হৈছে দেৰি জুৰিৰ কাৰণে কি লৈছে চাওক বাকী কেনে সেই তই পাগল ৰে কি নহয়ে গাইছ নেকি তো গাইছ এই ৰাতি এটা জেগাই বৃষ্টি পাইছোঁ হাউলিত নাছিল সঁচাকৈ গাইছ এইটো একদম ৰ ভিডিঅ' হ'ব আজি ফ্ৰেণ্ডশ্বিপ ডে আৰু আপুনি ডেটটো মই দেখাই আছোঁ আজি মানে কি হৈছে দৌৰি আছে নিজৰ ঘৰত আৰু আকাশ আছে হাউলিত আৰু এতিয়া মানে বাজিল 9:06 আৰু আমি ভাবি আছোঁ কি আজি ৰাতি মানে লগ হৈ কিনে জুৰিকো ছাৰপ্ৰাইজ দিম ৰাকাশ মই মানে প্লেন কৰিছোঁ তো এতিয়া যাই আছোঁ মই ৰাকাশক আনবা আৰু এতিয়া টাইমটো দেখাই আছোঁ মই বাৰু এইটো একদম ৰ ভিডিঅ' হ'ব হা अबे जल्दी बोल कल सुबह पनवेल निकलना এনে বাকীবিলাক ভিডিঅ' ৰয় হয় কিন্তু এইটো আৰু মানে বেছি ৰ হ'ব তো মই টাইমটো দেখাই আছোঁ বাকী মই এতিয়া মানে যাম আৰু যাই কিনে তাক লগ কৰি কিনে লৈ আহিম এইটো চাওক গাইছ 1 ছেকেণ্ড ৰ'ব এইটো টাইমটো চাওক 9:07 হ'ল 3 তাৰিখ আজি 8 আগষ্ট মানে সেই 2025 শুনক বাকী গাইছ ভিডিঅ'টো চাই থাকোঁ যিটো মজা হ'ব না মানে ছাৰপ্ৰাইজ আমিও গম নাপাওঁ মানে ময়ো গম নাপাওঁ মানে কি হ'ব আজি মানে ভাবি আছিলোঁ যে দিনতে লগ হ'ম কিন্তু আজি দিনত লগ হোৱা নহ'ল দিনৰো কাম আছিল মানে তো এতিয়া মানে সেইকাৰণে যাম বাকী চাই থাকক কি হয় যাই আছোঁ ৰাকাশক আনবাৰ কাৰণে গাইছ এয়া চাওক 10 মিনিটত হাউলি আহি পালোঁ আৰু এইটো হ'ল ৰাকাশ ইয়াত থাকে আহি আছে ফোন কৰিছোঁ গাইছ অলপ এডভেঞ্চাৰ লাগে মানে লাইফত ইয়াকতো সদায় ৱেইটে কৰিব লাগে ঘৰতো আগৰ ভিডিঅ'টোত দেখিছিলোঁ ৱেইট কৰিছিলোঁ এইটো ভিডিঅ'টো বাকী চাওঁ কি আহক গাইছ চাওক আহিছে কেইটা বাজিল আছে নে মই বিদ্যাতে আহিবলৈ মানে 9:30 বাজি গ'ল 10টা বাজিলে 9:40 মই ভিডিঅ' আগৰ মানে ক্লিপটো লওঁতে 10টা বাজি পাগল নেকি এইটো গছপুলি মানে সেই মোৰ ফালৰ পৰা তাক গিফ্ট এইটোতকৈ ডাঙৰ গিফ্ট হ'ব পাৰে নে চাওকচোন গাইছ লাইফ দিছে সি মোক এইটো লাইফ গম পা না জীৱন এটা আমাৰ অক্সিজেন তো গাইছ কথা হ'ল কি এই ৰাতি গিফ্ট ক'ত পাম তো যাই কিনে চাব আগৰ দোকানত যদি কিবা পাওঁ চকলেট পালি হ'লে লৈ যাব লাগিব বাকী কেনে সেই তই পাগল ৰে এইখিনি টাইমত যদি এই পাগলামি নকৰোঁ ক'ত কেথান কৰিবি এক্সপেক্টেশ্যন নাছিল মানে সঁচাকৈ আহিবি চলো তো গাইছ এই ৰাতি এটা জেগাই বৃষ্টি পাইছোঁ হাউলিত হয় সেইটো হ'ল ইখান ষ্টাইল বাজাৰখন ইয়াত যদি আমি কিবা পাওঁ ল'ম তাইৰ কাৰণে তাইৰ মানে ভাল লগা বস্তু হয়নে কি কওঁ চলো হেলমেটটো মই খোলা আছে না বন্ধ নেকি নাপাম একো বন্ধ হৈ গ'ল হাত বন্ধ কৰিছে ছটা গাইছ জুৰিৰ কাৰণে কি লৈছে চাওক বাচন ধোৱা এইটো ব্ৰাছ আৰু চকলেট সারপ্রাইজ দিবা যায় আমি নিজে সারপ্রাইজ হয়ে গেল গাড়ির তেল নাই ঠেলি যাই আছো বঢ়িয়া তুই 100 টাকার দিনত তুই নকলো আর গাইস এই চলিটোর খালি গাড়ির তেলে হয় কি নহয়ে গাইস নাকি বঢ়িয়া আগে বাঢ়ো হয় হৈছে দেৰি सुनसान सड़क पे यहाँ पे गाइस कहीं पे भी ऑयल पंप नहीं है बहुत आगे है वो देखो वो जो लाइट वो नहीं वो बहुत आगे मतलब अभी हमारा बैंड बजेगा नहीं वो NRL बंद नहीं होगा এই বাপ দনা কৈ দে এইটো ফেমিলি ব্লগ অলপ উমিদ জাগছে
যদিহে আছে পেট্ৰল পাম এতিয়া ক'ৰবাত পেট্ৰল পাম অলপ পেট্ৰল তো গাইজ এইখনত বোলে আছে চাওঁ ৰ'ব গাইজ ফাইনেলি পেট্ৰল পাই গ'লোঁ ওম নমঃ শিৱায় अंधेरी रातों में सुनसान राहों पर सुनसान মানে হেৰে বেয়া सुनसान এইটো ৰাস্তাটো इस लोग शहंशाह হে গাইজ সাগৰ চাওক সাগৰ এতিয়া এই এনেহেন এখন নয় আগরে কোনাক চাইছে কি চাই দিয়েছে কি খেলি আছোঁ ক'ত দেখলি না ক'তে বাতি এইটো মই মাতলো একেলগে লৈ গ'লো হৈ পিছত দেখি বহি এখনি বেছি ভয় লাগে মানে এখনি চাওক গাইজ একদম অৰণ্য মানে অৰণ্য জলদি যা চৰি কিবা শেষ হ'ব নেকি ভয় লাগে গাইছি মানে বৈদ্য হৈ পাত্তা মানে ক'ব নালাগে আৰু ইটো ৰুমৰ পৰা সিটো ৰুমত একলাই যাব নোৱাৰে আৰু এইটো ৰাস্তা ভাবি যাওকচোন কল কৰি মাতিম মানে বুদ্ধি কৰি তো তাইৰ ৰিয়েকশ্যনটো চাব কেনেহেন হয় হেল্ল' সেই ভিডিঅ' এটা দিছিলি মায়ে আহিয়ে পা নাই সেই মানে নেকি ক'ত আছা ঘৰত অঁ আচ্ছা আচ্ছা এই তোহাৰ আগতে আছিলোঁ ৰ এটা প্ৰব্লেম হৈছিল অলপ উলিয়াচোন না পাকাত দিছিলি নেকি কি কৰি আছিলি সারপ্রাইজ গাইজ এইটো পতি কৰি মাতি আহিলোঁ হেপী ফ্ৰেণ্ডশ্বিপ ডে দাদা না মোৰতো বেলেগকৈ দিম ৰ এইটো আছিল ক'ত গেলি তই ই মোক ঘৰৰ পৰা উঠাই লৈছে দাদা সেকেন্ড উফ ব্লগাৰ বাচন ধুবি হা मुझे घर जाना है আজিৰ কথা বাচন ধুব লাগিব বঢ়িয়াকৈ এইটো চাওক কাই কি খবৰ তোমাৰ ভালে আছা গাইজ ফাইনেলি প্লেন ছাকচেছ যিটো কামৰ কাৰণে আহিছিলোঁ হৈ গৈছে এইটো কেনে ফিলিংছ গাইজ আপোনালোকক খালি ফ্ৰেণ্ডবিলাকে ৰিলচতে টেগ কৰিছে না গিফ্টছো দিছে গিফ্ট দিছে এইটো চাওক তই মোৰ কাৰণে কি গিফ্ট আনছা মোৰ কাৰণে কি গিফ্ট আনছা অঁ মোক দিছা ন আগতে এটা বিৰাট ধুনীয়া গিফ্ট এটা দিছে মোক লাইফ দিছে নেচাৰ লাইফ কি হ'ব পাৰে গছৰ পুলি এডাল মানে ধুনীয়া গছৰ পুলি এডাল দিছে মোৰ কাৰণে বিৰাট লাইফ দিছে মানে ইয়াত ৰাখোঁ দিছে মোৰতো উধাৰি থাকিলে হাতৰ প্ৰতি টিভি জৰুৰী হে লাইফ নাই নহ'লে সদায় প্ৰেছাৰ কাম প্ৰেছাৰ আৰু এনেহেন বস্তুটো লাভত পোৱা যায় এইটো এটা পাগলা ভগৱানে কৰক আপোনালোকৰ আশীৰ্বাদ যাতে আমাৰ নজৰ নালগে আমাৰ দস্তিটো যে এটা বস্তু কি জানা তো এইটো গিফ্ট মানে কিয় দিয়া হৈছে জানা এইটো তই বহুতটা কামত ইউজ কৰিব পাৰিছা বহুত দিন যদি গা ধুব সময় নাপাওঁ ছুটি তো তাৰ কাৰণে তই এইটো গা ধুব পাৰিবি বাচনো ধুব পাৰিবি তাৰ কাৰণে আৰু গাইজ এই ৰাতি চাওকচোন চাহ তাহ কৰি আনিছে এইবিলাক আৰু দৰকাৰ আছিল না কিন্তু তাক আছে খাম বুলি কৈছে দেচোন আৰু কি এই ৰাতি আৰু কি এই ৰাতি আৰু চাহ তাহ দৰকাৰ আছিল না নাছিল সঁচাকে
সৰ কি লিপষ্টিক ল'বি नहीं सारुण के यहाँ कुछ तो गड़बड़ है। लेकिन ये साला कर क्या रहा है यहाँ पे? গাইজ বহুত ৰাতি হ'ল বাই বাই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ বাকী কমেণ্ট কৰিব চাই কেনে আছে একদম ৰ আছিল এগেইন চব আমাৰ টিমৰ ফালৰ পৰা হেপী ফ্ৰেণ্ডশ্বিপ ডে Happy friends. চবকে তাতে বন্ধুত্ব বজাই ৰাখে বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালোঁ। বাই বাই